সো টেন্স প্ৰথমতে আমি জানিব লাগিব কি প্ৰকাৰ টেন্স প্ৰথমতে তিনি প্ৰকাৰ হয় প্ৰেজেন্ট পাষ্ট ফিউচাৰ সো প্ৰেজেন্ট মানে হ'ল বৰ্তমান পাষ্ট মানে হ'ল অতীত আৰু ফিউচাৰ মানে হ'ল ভৱিষ্যত সো প্ৰেজেন্ট যদি আমি প্ৰেজেন্ট টেন্স বুলি কওঁ বৰ্তমান কাল হ'ব পাষ্ট টেন্স বুলি ক'লে অতীত কাল হ'ব ফিউচাৰ টেন্স বুলি ক'লে ভৱিষ্যত কাল হ'ব সো টেন্স প্ৰথমতে হ'ল তিনি প্ৰকাৰৰ আৰু পিছত প্ৰতিটো টেন্সকে আকৌ চাৰিটাকৈ ভাগত ভাগ কৰিছে সো সেই চাৰিটা ভাগ হ'ল বুজাই দিয়া হ'ল ইয়াত চাওক চোৱা ইয়াত কি আছে ইনডেফিনিট দিয়া আছে ইনডেফিনিট বা সিম্পল দুই নম্বৰ হ'ল কন্টিনিউয়াস তিন নম্বৰ হ'ল পাৰফেক্ট চাৰি নম্বৰ পাৰফেক্ট কন্টিনিউয়াস সো এতিয়া যদি আমি পাষ্ট টেন্সৰ ক'বলৈ যাওঁ তেতিয়া কি ক'ম সিম্পল পাষ্ট সিম্পলটো ক'লে আগতে সিম্পল বুলি ক'ব লাগিব সিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট পাষ্ট কন্টিনিউয়াস পাষ্ট পাৰফেক্ট কন্টিনিউয়াস এইদৰে যদি আমি প্ৰেজেন্টৰ ক'বলৈ যাওঁ কি হ'ব প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সো আমি যদি ফিউচাৰটো ক'বলৈ যাওঁ কি হ'ব ফিউচাৰ ইনডেফিনিট ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস সো এইকেইটা হ'ল টেন্সৰ বিভিন্ন ভাগ কেইটা সো এতিয়া ফৰ্মেশন কেইটা কেনেকৈ হ'ব সো ফৰ্মেশন কেইটা হ'ল যদি আমি সিম্পল প্ৰেজেন্ট টেন্স ক'বলৈ যাওঁ সো সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মেশন হ'ব সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট ইয়াত v1 মানে হ'ল ভার্ব 1 মানে ভার্বৰ তিনিটা ৰূপ আছে সো সেই তিনিটা ৰূপৰ মাজত এক নম্বৰ যিটো ৰূপ আছে সেইটো হ'ল v1 প্ৰেজেন্ট কন্টিনিউয়াস সো প্ৰেজেন্ট কন্টিনিউয়াসৰ ফৰ্মেশনটো হ'ল সাবজেক্ট প্লাস am / is / are তাৰ মানে তিনিটাৰ পৰা যিকোনো এটা আহিব লগত প্লাস v1 প্লাস ing প্লাস অবজেক্ট মানে ভাৰ্বৰ এক নম্বৰ ৰূপৰ লগত ing বহাব লাগিব আৰু লাষ্টটো অবজেক্ট থাকিব ইয়াত am টো সদায় I ৰ লগত ব্যৱহাৰ হ'ব is টো সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ লগত ব্যৱহাৰ হ'ব তেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ কি হেতু নেক্সট ভিডিওত আপোনালোকে গম পাবা ভালকে সো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ লগত is ব্যৱহাৰ হ'ব আৰু are টো সদায় প্লুৰেল লগত ব্যৱহাৰ হ'ব মানে বাকি যিমান আছে I মানে we লগত are মানে are হ'ব your লগত are হ'ব they these those এইবোৰৰ লগত are হ'ব আৰু যিমান বহুবচন আছে গোটেইবোৰৰ লগত are ব্যৱহাৰ হ'ব সো তিন নম্বৰটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কি ফৰ্মেশন সাবজেক্ট প্লাস have / has প্লাস v3 মানে ভাৰ্বৰ তিন নম্বৰ ৰূপ যেটো ভাৰ্ব অফ পাস্ট পাৰ্টিসিপল বুলি কোৱা হয় তাৰপিছত হ'ল অবজেক্ট ইয়াত সাব have টো সদায় কি হ'ব মানে have টো হ'ব বহুবচনৰ লগত হ'ব I ৰ লগত হ'ব your লগত we লগত এইবোৰ লগত হ'ব আৰু has যিটো আছে এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ লগত হ'ব তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াত সাবজেক্ট প্লাস have been / has been প্লাস v1 plus ing plus object ইয়াত সাবজেক্টৰ পিছত হয় have been আহিব নহলে has been আহিব সো যাৰ যাৰ লগত মানে have বহিছিলে প্ৰেজেন্ট পাৰফেক্টত তাৰ লগত ইয়াত have been বহিব আৰু যাৰ যাৰ লগত has বহিছিলে প্ৰেজেন্ট পাৰফেক্টত সো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত তাৰ লগত has been বহিব অৰ্থাৎ থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ লগত has been বহিব আৰু বাকি দুটা বিলাকৰ লগত have been বহিব আৰু মেইন ভাৰ্বৰ এক নম্বৰ ওপৰত ing বহাব লাগিব তাৰপিছত হ'ল সিম্পল পাস্ট টেন্স সো সিম্পল পাস্ট টেন্স পাস্ট টেন্সৰ প্ৰথম যেটো ভাগ আছে ইয়াৰ ফৰ্মেশনটো হ'ল সাবজেক্ট প্লাস v2 প্লাস অবজেক্ট ইয়াত v2 মানে হ'ল ভাৰ্বৰ দুই নম্বৰ ৰূপ যেটো নেকি ভাৰ্ব অফ পাস্ট ফৰ্ম বুলি কোৱা হয় তাৰপিছত আছে পাস্ট কন্টিনিউয়াস সো পাস্ট কন্টিনিউয়াসৰ যেটো ফৰ্মেশন এটা হ'ল সাবজেক্ট প্লাস was / were প্লাস v1 প্লাস ing প্লাস অবজেক্ট সো মনত ৰাখিব লাগিব কন্টিনিউয়াস আহিলে ভাৰ্ব 1 ৰ লগত ing লগাব লাগিব আৰু যেটো পাস্ট কন্টিনিউয়াস গতিকে সাবজেক্টৰ পিছত was নহলে were লগাব লাগিব সো was টো কাৰ লগত হ'ব I ৰ লগত was হ'ব আৰু যিমান এক বচন আছে গোটেইবোৰৰ লগত কি হ'ব was হ'ব আৰু were বহুবচনৰ লগত হ'ব এবাৰে past perfect সো past perfect টেন্সৰ ফৰ্মেশনটো হ'ল সাবজেক্ট প্লাস had প্লাস v3 প্লাস অবজেক্ট পারফেক্ট মানে হল v3 মানে ভার্ব 3 মানে ভার্ব অফ পাস্ট পার্টিসিপল ফর্ম